মিয়াসকলে লাভ জেহাদ বা আমাৰ হিন্দু ছোৱালীবিলাকক প্ৰেমৰ জালত পচালি কিমান টকা পায় আজি নিজে আপোনালোকে শুনি লওক হা মিয়া মানুহৰ মুখৰ পৰা নিজে আপোনালোকে শুনি লওক গাইজ এই ভিডিঅ'টো চাই লওক হা লাভ জেহাদ করলে পয়সা পাও ভাল পাওয়ার পরে নিয়ে যদি যাবো 10 লাখ টাকা 10 লাখ পাও আৰু এতিয়া গাইজ আমাৰ হিন্দু ছোৱালীবিলাকে সাৱধান হওক যে এই যে মুছলিম ব্যক্তিজনৰ পৰা আপোনালোকে নিজ মুখৰ পৰা শুনিলেই নহয় হা আমাৰ হিন্দু ছোৱালীবিলাকক তেওঁলোকে লাভ জেহাদ বা প্ৰেমৰ জালত পচালে কিমান টকা পায় 10 লাখ টকাকে পায় বুলি কৈছে 10 লাখ টকাকে চ' সাৱধান হওক গাইজ তেওঁলোকে কি কৰে আৰু এইটো দেখি কিনিও আপোনালোকে নজনাৰ ভাও নজৰিবি গাইজ কেনেকৈ পচোৱা হয় হা ইহঁতৰ মুছলিম জাতিটোৱে চাওক গাইজ ইমান শক্তি সিহঁতৰ